নমস্কাৰ, ৰিয়াজুল ষ্টাডি চেণ্টাৰটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ ছ'চিয়েল ছায়েন্সৰ পাঠ নং 8 আমাৰ ভাৰত এই পাঠটিৰ 1 নম্বৰৰ কুৱেশ্যনখিনি আমি আজি আলোচনা কৰিম। এতিয়া বলা দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। অনুশীলনীৰ ক উত্তৰ দিয়া। 1 নম্বৰ, ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগবোৰ কি কি? উত্তৰ হ'ব ভাৰতৰ প্ৰাকৃতিক বিভাগবোৰ হ'ল উত্তৰৰ পাৰ্বত্য অঞ্চল, উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, দক্ষিণতে মালভূমি অঞ্চল, উপকূলীয় নিম্নভূমি অঞ্চল। 2 নম্বৰ দিছে যে দক্ষিণ ভাৰতৰ 4খন প্ৰধান নদীৰ নাম লিখা। উত্তৰ, দক্ষিণ ভাৰতৰ 4খন নদীৰ নাম হ'ল মহানদী, গোদাবৰী, নৰ্মদা, কৃষ্ণ। 3 নম্বৰ দিছে যে ভাৰতৰ 4 সীমাত থকা ৰাষ্ট্ৰ 7খনৰ নাম লিখা। ইয়াৰ উত্তৰটো হৈছে যে ভাৰতৰ 4 সীমাত থকা ৰাষ্ট্ৰ 7খনৰ নাম হ'ল বাংলাদেশ, ম্যানমাৰ, ভূটান, নেপাল, পাকিস্তান, চীন, আফগানিস্তান। 4 নম্বৰ, ভাৰতত মুঠতে কিমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে? উত্তৰ, ভাৰতত মুঠতে 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। 5 নম্বৰ, উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত কিয় জনবসতি ঘন? উত্তৰ, সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পলসুৱা মাটিৰে উত্তৰ ভাৰতৰ সমভূমি গঠিত। এনে মাটি কৃষি উপযোগী বাবে ইয়াত জনবসতি ঘন। 6 নম্বৰ, ভাৰতৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ মাজত কি কি পাৰ্থক্য আছে? উত্তৰ, ভাৰতৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ মাজত পাৰ্থক্য হ'ল পূব উপকূল, ভাৰতৰ পূব উপকূল বহল আৰু সাৰুৱা। পশ্চিম উপকূল ঠেক, শিলাময় আৰু অসাৰুৱা। 7 নম্বৰ, ভাৰতক কিয় এখন বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হয়? ভাৰতত বিভিন্ন ধৰ্মৰ লোক আৰু বহু ভাষাভাষী লোকৰ বাসস্থান। হিন্দু, ইছলাম, খ্ৰীষ্টান, শিখ, জৈন, বৌদ্ধ আদি ভাৰতীয় লোকৰ উল্লেখযোগ্য ধৰ্ম। নানা জাতি উপজাতি সমূহৰ ভাষা, সাহিত্য, সংস্কৃতিৰ সু-সমন্বয়ত ভাৰতৰ কৃষ্টি সংহতিয়ে এক সমৃদ্ধ সংস্কৃতি গঢ় লৈ উঠিছে। সেয়ে ভাৰতক এখন বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হয়।